নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এই ভিডিঅ'ত আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে। গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ পৰা এটা নটিফিকেশ্যন আহিছে ছাত্ৰ ছাত্ৰীসকললৈ আৰু সেই নটিফিকেশ্যনত কি কোৱা হৈছে আপোনালোকক সবিশেষ জনাম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এই নটিফিকেশ্যনটো আহিছে যে 13 তাৰিখ 7 মাহ 2020 এইটো ইংলিছত আছে। আপোনালোকক এই নটিফিকেশ্যনটো মই আপোনালোকক অসমীয়াত জনাম, আপোনালোকে এতিয়া চাই থাকিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মোৰ তৰফৰ পৰা সকলোলৈ শুভেচ্ছা। বৰ্তমান সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাথমিক উদ্দেশ্য হৈছে চলি থকা ষাণ্মাসিকসমূহ সম্পূৰ্ণ কৰা আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ শৈক্ষিক উদ্দেশ্য একাডেমিক অবজেক্টিভছ সম্পূৰ্ণ কৰা। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পৰীক্ষা আৰু অন্য শৈক্ষিক বিষয়সমূহ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিৰ্দেশনা 29 এপ্ৰিল, সংশোধিত নীতি নিৰ্দেশনা 6 জুলাই আৰু ষ্টেণ্ডাৰ্ড অপাৰেটিং পদ্ধতিত 8 জুলাই অনুসৰি থাকিব। তাৰপিছত কোৱা হৈছে বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰস্তুত কৰি থকা পৰীক্ষাৰ বাবে কাৰ্যপ্ৰণালীয়ে অনলাইন পৰীক্ষাৰ বাবে এক প্ৰান্তিক ওজন মাৰ্জিনেল ৱেইট শেষ দিব। এখন বিস্তৃত কাৰ্যপ্ৰণালী আৰু কেলেণ্ডাৰ গুৱাহাটীত লকডাউন শেষ হোৱাৰ পিছতে প্ৰকাশ কৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ে সকলোবোৰ পৰীক্ষা 30 ছেপ্টেম্বৰ 2020ৰ আগত সমাপ্ত কৰিব বিচাৰিছে। মই শিক্ষাৰ্থীসকললৈ অনুৰোধ জনাব খুজিছোঁ যে সকলো শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে ফৰ্ম ফিল-আপ কৰে যাতে অধিক শিক্ষাৰ্থীক চূড়ান্ত ডিগ্ৰীৰ লগতে পৰিৱৰ্তে ছেমিষ্টাৰলৈ উত্তীৰ্ণ হোৱাটো নিশ্চিত কৰিব পৰা যায়। ফৰ্ম ফিল-আপৰ অন্তিম তাৰিখ শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে বৃদ্ধি কৰা হ'ব। মই বৰ্তমান সময়ত বহু শিক্ষাৰ্থীৰ পৰীক্ষা সম্পৰ্কে বিভিন্ন বাৰ্তা, ইমেইল, হোৱাটছএপ, এপ, ফোনযোগে লাভ কৰি আহিছোঁ। ব্যক্তিগতভাৱে সকলোকে উত্তৰ দিয়াটো সম্ভৱ নহয়, গতিকে এই বাৰ্তাৰ মাজেৰে মই সকলোকে জনাব খোজোঁ যে সকলো পৰ্যায়ৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, কিন্তু এক নতুন আৰু শিক্ষাৰ্থীসকলৰ প্ৰতি অনুকূল কাৰ্যপ্ৰণালীৰে মই শিক্ষাৰ্থীসকলক তেওঁলোকৰ সুবিধা অনুযায়ী তেওঁলোকৰ পঢ়া শুনা অব্যাহত ৰাখিবলৈ অনুৰোধ জনালোঁ। মই বিভিন্ন দল সংগঠনৰ পৰা COVID-19ৰ সময়ত পৰীক্ষা আৰু অন্য শিক্ষা সম্পৰ্কীয় বিষয়ত তেওঁলোকৰ আবেদন, উদ্বেগ আৰু দাবীসমূহ অনলাইন যোগে দিয়া স্মাৰক পত্ৰযোগে লাভ কৰিছোঁ। শিক্ষাৰ্থীসকলৰ বিষয়ত থকা উদ্বেগসমূহ আলোচনা কৰি থকা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ত স্থগিত হৈ থকা ক্ৰিয়াকলাপ যেনে পৰীক্ষা নামভৰ্তি নতুন ছিজনৰ আৰম্ভণি কৰাৰ প্ৰস্তুতি চলাই আছে। মই বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীক এই ক্ষেত্ৰত সমৰ্থন আৰু সহযোগিতা কৰিবলৈ আহ্বান জনালোঁ। শুভেচ্ছাৰে প্ৰতাপ।